Hello guys, welcome back to my YouTube channel. মই আজি পাৰ্টি কৰা জায়গা লৈ আইছো আমাৰ ৰাইজৰ বিহু আজি এই অকলে বনাইছে এতিয়া খাবলৈ বাজি দিছে বোলে আৰু অলপ পিছতে ভাত খাব ল'ব এতিয়া আপোনালোকক দেখুৱাম মই গুটে ছোৱালীকে এইকেইজনী চাওক বিহু নাচনি কষ্ট কৰি গাহৰি মাংস মুখত উমাই থৈছে বোলা চাং দেখুৱাই দে গাহৰি মাংস মুখত উমাই থৈছ নেকি আপোনালোকক দেখুৱাইছে মাংস বনাই আছে আমাৰ ৰান্ধনী কেইজনে এয়া চাওক মাংস বনাইছে গাহৰি লগতে জবৰা এইটো বাজি বুলি কয় অলপ পিছতে খোৱা হ'ব মানে এইটো মোক পুনি লাগিবই ভাত খোৱা আগত খোৱা হ'ব চবকে ৰাইজক এইটো ভাতৰ লগত খোৱা হ'ব দালি আছে ভূতো কোনে খালে ভূতো তাৰপিছত ইয়াৰ মাজতে আছে মাংস আৰু জবৰা বনাই থোৱা আছে এইখন দেখিছে আপোনালোকে মাংস টেষ্ট ইয়াত সকলো পেটু মিক্সাৰ আছে গাহৰিটো পেটু মিলাই আছে মানে ধুনীয়াকে আমাৰ এইটো মিৰি মানুহৰ পৰম্পৰা বুলি ক'ব লাগিব ঘৰে ঘৰে হুঁচৰি মাৰি পিনি বিহু খানা খোৱা হৈছে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইটো জেনেলিষ্ট বইদা আপোনাৰ কেনেকুৱা অনুভৱ আজি বিহুত ভাল লাগিছে কি ক'ব কওক বিহু কি আজি কি কৰা হৈছে कौन है ये लोग कहां से आते हैं আগবাৰ বনাইছে বিহু বা হয় নাই আজিৰ পৰা বিহু নাই আৰু ঘৰে ঘৰে বিহু মৰাটো নাই এনে কিবা এটা ক'ব দে কৈ দিয়কচোন আপোনাৰ বিহু কেনেকুৱা অনুভৱ তাকে এইটো কি নিয়ম নাজানো এজনী মানুহে 5খন পাত লৈছে চাওক আপোনালোকে এইজনী একদম কাৰো মুখলৈ চোৱা নাই চকুলৈ চোৱা নাই একদম আগফালে চোৱা নাই পাছফালে চোৱা নাই মাংস এদাই চবৰ এইকে চাওক মাংস চবৰ তাত আছে এইজনী মুখত যাওক মাংস নাই এইয়া মুখত ভৰাই দিছে এই চবৰ কাঁহীত মাংস আছে এইজনী কাঁহীত মাংস নাই কিমান খাইছে দেখিছেনে দে খাওক বহুত কষ্ট কৰিছে এই জ্যেষ্ঠসকলক লগ পাইছো বৰ্তমান চুলাই আমাৰ লোকেল চুলাই বুলি কৈছে এইটো এয়া চাওক চুলাই আৰু এইফালে মাংস আমাৰ মিৰি মানুহৰ এইটো বিহু এইখিনি মাংস বিলাইছে মাংস জবৰা লগতে ইয়াত চব মিক্স আছে এইজন আমাৰ জ্যেষ্ঠ মহাপুৰুষ তেখেতে কিবা এটা কৈ যদি কওঁ বিহু হোৱা বিষয়ে কওক বিহুৰে বিৰি कौन है ये लोग कहां से आते हैं বিহু থাকো মানে বিহু কে বিনা মই বিহু গলে বিনা বাহাইকা এই মজা আমাৰ ককাজনে মজা দিলে এতিয়া অলপমান ভিতৰলৈ যাওঁ অলপমান ভিতৰলৈ আহিছো ইয়াতো গোটেই চলি আছে খোৱা ভাজি আপং চুলাই যি পাৰিছে নিজে আনি খাই আছে খাই বৰ বেয়া এটা শব্দ কৈছে আপোনালোকে বুজি পোৱা নাই মই অলপ বুজি পাইছো এইজনে বিহুৰ মেইন ই নহ'লে আমাৰ বিহুৱে নহয় তেখেতৰ পৰা অলপ জানিব বিচাৰে আজি আপোনাৰ কেনেকুৱা অনুভৱ বিহু যাবলৈ হৈছে আপোনাৰ কেনেকুৱা অনুভৱ মানে মই খুবেই দুখিত এইয়া দেখিছে না আপোনাৰ আৰু গাঁৱত ঢোল বজাব নিদিয়ে এইটো আমাৰ আদিম যুগৰ নিয়ম পূৰ্বকালৰ নিয়ম আজি চবেই মিলি বিহু খানাটো খাইছো বিহু খানা খোৱাৰ পাছত
সকলোৱে মিলি অলপ ফূৰ্তি কৰিম তাৰপিছৰ পৰা আৰু বহাগৰ মাহ থাকিলেও আজিৰ পৰা আৰু দৌৰিব যাব নাপাম গতিকে আজিয়ে বজাইছো আৰু এয়া ধন্যবাদ জনাইছো।